গুড ইভিনিং বন্ধুসকল মাহঁতে তিনিচুকীয়া বজাৰ গৈছিলে বজাৰ কৰি আনিলে দোকানত বিকিবলৈ মই তাৰমানে আনবক্সিং কৰিম এইটো পেগ আনিলে তাৰপিছতে এইটো তাতে এতিয়া মই আপোনালোকক খুলি দেখাম দোকানত কি কি বিকিবলৈ আনিছে কি কি বস্তু আনিলো আনবক্সিং কৰিম দেই আৰু আপোনালোকক দৰকাৰ হ'লে আমাৰ ঘৰলৈ দোকানলৈ আহিব মোবাইলটো দেখিছে নাই আৰু আনিছিলে সেইখিনি উলিয়ালে মই ভিডিঅ' কৰিবলৈ নাপালোঁ এতিয়া এইখিনি চেণ্ডেল হয় কাপোৰখিনি আগতে উলিয়ালে আধা এইখিনি আধা মায়ে দেখাই দিয়ক কেনেকুৱা লাগিলে আপোনালোকে আহিব দেই এইবিলাক সব ৰঙে আছে কালাৰ বহুত আছে মানে এইখিনি জোৰ কাপোৰ হয় খুলি খুলি মই পাছত দেখাম বাৰু এতিয়া মায়ে মানে পেকেটিং দেখাই দিছে এইখিনি দোকানতে দিছিলে আৰু আছে এইবিলাক দোকানত আছে অলপ দোকানতে নমাই দিলে বেলেগ বেলেগ আছে এইবিলাক মাইকী মানুহ আৰু মতা মানুহ দুইটাৰে মানে চেণ্ডেল আনিছে প্লাষ্টিক প্লাষ্টিক এইবিলাক মতা মানুহৰ লেডিজ এনেকুৱা এইটো ষ্টাইল এইখিনি বেলেগ সেইটো ষ্টাইলৰ আৰু কেনেকুৱা দিছে আপোনালোকে কমেণ্টত জনাব দেই এই বহুত চেনেল আনিছে দেখাব মানে অলপ অলপ দেখাব সেইটো চাব লাগিব কিবা কাটিছিল ন কেঁচি দোকানতে আনিছোঁ ন কেঁচি আনিছোঁ সেই শুনি ওলাই গ'ল চাদৰবোৰ দেখালে এইখিনি চাদৰ দেই কালাৰ বহুত কালাৰ আছে আৰু বোৱাবিলাক আছে এইবিলাক কটনৰ বোৱা চাদৰ আৰু আমাৰ দোকানখন আছে মোহনবাৰীৰ মিপথাৰ গাঁৱত আৰু আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আমাক এযোৰে দেখাইছোঁ কাপোৰ এইযোৰ দেখিছে নহয় কালাৰটো বহুত ধুনীয়া মানে এটা লাইট হেৰি বেয়া হৈ আছে ৰুমটো এটা লাইটে কাম চলাই আছে সেইকাৰণে এনেকুৱা দিছে কালাৰটো এইয়া এইযোৰ মই বেক কৰি দেখাম দেই কিমান ধুনীয়া দিছে এইযোৰ দেখিছেনে কিমান ধুনীয়া পাটৰ কাপোৰৰ নিচিনা লাগিছে কালাৰটো যদি লাগে আমাক কমেণ্ট কৰিব দেই এইযোৰ এচি কটন এইবোৰ আজি আনিছে এইবোৰ আৰু এই চাদৰকেইখন ভালকৈ লাইটৰ ফট দেখাই দিছোঁ এয়া এনেকুৱা বহুত কালাৰ আছে এয়া এইটো কালাৰটো বহুত ভাল লাগে এয়া চাওক এইযোৰ এচি কটন আৰু আছে এইযোৰটো ভাল লাগিছে কালাৰটো আৰু এইযোৰ চাওক এইযোৰ কালাৰটো বহুত ভাল অঁ এইটো পাৰ্পল কালাৰ এইটো ব্লু কালাৰ গল্ডেন কাম মানে গুণা দিয়া আছে এইযোৰ এইযোৰ ভৰাই দিব লাগিব এইযোৰ খুলি দেখাইছোঁ আপোনালোকক কিমান ধুনীয়া এইখন এখন মেখেলাখন নুখুলিবা মায়ে নুখুলিবা কৈ আছে এয়া মানে জাপিবলৈ প্ৰব্লেম হ'ব যে সেইকাৰণে এয়া মেখেলাখন
তাৰপিছত এইখন চাদৰখন এইয়া মাজত এনেকৈ গল্ডেন হেৰি ফুল আছে কেনেকুৱা লাগিছে জনাব দেই কাপোৰবোৰ আজি আনিছেহে তাৰমানে তিনিচুকীয়াৰ পৰা